ওয়েলকাম টু বেক মাই ইউটিউব চেনেল বন্ধুসকল। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ কাৰেংঘৰত। এয়া চাওক শিৱসাগৰৰ কাৰেংঘৰ। এইটো এটা ঐতিহাসিক দৃশ্য। এয়া চাই লওক, বহুত যুগ আগৰ পৰা, প্ৰায় আনুমানিক 16 শতিকাৰ আগৰ। এয়া চাই লওক, তেতিয়াৰ দিনত ৰজা মহাৰজাসকলে বনাইছিলে। ভিতৰত লাইট চাইট নাই, বহুত আন্ধাৰ হয়। এয়া চাওক, এতিয়া মই চিৰিৰে উঠি আছোঁ। ওপৰত বহুত মানুহ আছে, চাই লওক আপোনালোকে। এইটো শিৱসাগৰৰ নাজিৰাত অৱস্থিত। আপোনাক দেখুৱাই আছোঁ ভিতৰৰ অংশ। চাই লওক, কিমান ধুনীয়া দৃশ্য, ঐতিহাসিক দৃশ্য। বহুত মানুহে চাই আছে। আপুনি যদি কেতিয়াবা পাৰে তেতিয়াহ'লে চাই আহিব। আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া মই চিৰিৰে ওপৰত উঠি আছোঁ আৰু ওপৰৰ পৰা আপোনালোকক চাৰিওকাষৰ দৃশ্য দেখুৱাম। চাই লওক, বহুত দিন আগৰ বস্তুটো ভাঙি ছিঙি গৈছে। এয়া চাওক কেনেকুৱা। ইয়াত এটা আচৰিত যেন লাগিছে। ইয়াত আপোনাৰ কোনো ৰ'ডৰ ব্যৱস্থা নাই। ঘৰ যে বনাইছে, ঘৰৰ খুঁটিত ৰড চড নাই। তেতিয়াহ'লে কেনেকৈ বনাইছে আপোনালোকে নিজে অনুমান কৰক। আৰু ইমান দিন ধৰি বস্তুটো এনেকৈ থিয় হৈ আছে। এয়া চাওক, ওপৰৰ চিমেণ্টৰ যি প্লাষ্টাৰ আছিল, প্লাষ্টাৰটো গুচি গ'ল। এয়া চাওক, ইটা এনেকুৱা ইটা, বহুত ধুনীয়া ইটা হয়। আমাৰ ইটাতকৈ এইবোৰ ইটা অলপ পাতল হয়, স্কোৱাৰ টাইপৰ। এইটো আপোনাৰ একেবাৰে ওপৰত উঠে। এইটো বৰ্তমান নটেলা কৰিছে কাৰণ ইয়াত চিৰি ভাঙি গৈছে। এয়া চাওক, ইয়াৰ চাৰিওকাষৰ দৃশ্য। আগৰ ৰজা মহাৰজাসকলে বনাইছিলে। এতিয়াও বস্তুটো কিমান ধুনীয়া হৈ আছে। এয়া চাওক, বহুত পুৰণি হৈ গৈছে, কালাৰ চালাৰ গুচি গ'ল। এয়া চাওক এনেকুৱা। এয়া সৰু বাচ্চাবিলাকে দৌৰি আছে, চাই আছে। এইটো এটা দৰ্জা হয়। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া চাওক, দেখুৱাইছোঁ ওপৰৰ অংশটো কিমান ওখ হয়।